শ্রীকৃষ্ণায় নমঃ। পরীক্ষিত ৰজাৰ শ্ৰীকৃষ্ণৰ জন্মৰ বিষয়ক প্ৰশ্ন। জয় নম যাদৱ মাধৱ জনাৰ্দন অজয় হৃষিকেশ সদা শিৱ গণত তাৰণ নাৰায়ণ নিৰাকাৰ কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ। নমো নমো ভগৱন্ত ভকতৰ নীলে হৰি কস্মৰণে আৰম্ভৰ ভাগৱত কথা দশম স্কন্ধ অবিৰশিলা পদ কৃষ্ণ কিংকৰ শংকৰ বোলো খোলা সবে ভাষদ মুহা হুয়া কৰ মহা ভাগৱ পদ পদত কেহ নদৰে বাহাদুৰ কৃষ্ণ কথা শুনে কৰা শীত কোটি জনম মহাপাপ গীত মনুষ্যৰণী তৰে জনে কৃষ্ণ কথা শুনিবা কহ পায় পাপীৰ কাণত পাপে খুচিয়ে তাৰে কালি সাৱধানে শুনা বহন অনাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণ আমি তপ জপ যাগ মহা দান তীৰ্থ স্নান কোটি ভাগ নহি কৃষ্ণ কথাৰ সমান পৰীক্ষিত নিপপাছে পুষণিত শোকত চন্দ্ৰ সূৰ্য বংকৰ কহিলা কথা যত এ পাছে নাৰায়ণ যদু বংশে অৱতু হৰিও এ কহিও ককে নকৰ্ম কৰি লন্ত হৰি মহাজ্ঞানী গণে যাক গাৱে বিশ্ৰাম সংসাৰৰ ঔষধ কৰ্ণৰ অবিৰাম হেন কৃষ্ণ কথা নুশু নিব কোন নৰে একে মহাপাপী আত্মা ঘাটো কীট পৰে দুঘোৰ সাগৰ খানা বল কৌৰৱৰ দৈন্য ভীষ্ম কৰ্ণতান্ত কুম্ভীৰ মগৰ মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই লীলায়ে তৰিলা তাক ঘোষোজ পৰাই ই মোৰ দেহা দহিলে
মখা পেও ৰাখিলা মাধৱ পক্ষীৰ গৰ্ভৰ ভিতৰে হেন ইষ্ট দেৱ মোৰ প্ৰভু দামোদৰ কহিব শুনিব তান চৰিত্ৰ বিস্তৰ কি হেতু বুধিলা কৃষ্ণে কংস মাতুল প্ৰীতি হৈৰি কেনে গৈলা গোকুল মনুষ্য শৰীৰে আছে লন্ত এটো মানে বৃঞ্চি বংশ কহিনে বঞ্চিলা কোন স্থানে কতে ক ভাজা কবিহাই লন্ত যদুৰাই কহিও কমনি শুনিবা শ্ৰদ্ধা নাযায় হৰি কথাই অমৃত পিয়ন্তে তজু মুখে নাই ক্ষুদ্ৰা তৃষ্ণা নবাধয় একো দুখে শুনি মনি বুলি লন্ত ধ্যান পৰীক্ষিত মাধৱৰ কথাটো একান্ত হৈলা উচিত ৰামে কৃষ্ণৰ চৰিত হাৱে শুনি উৎসুকে এই বুলি বা কহিবা ক আৰম্ভিলা সুকে উপজিলা ৰাজা হয়া দৈত্য বলৰ দৰ্পত কৰে সন্তক বিঘাত ৰামে তাৰ ভাৰ সহিবেন পাৰিব সুন্দৰী ব্ৰহ্মাত শৰণ লইলা ধেনু ৰূপ ধৰি তজু ভৈলা ক্ষীণ পিৰি লেক গোৰ ভাবে তেতিয়া আছে মুখ আতি লোক কৰ ধাৰে হুমা হুমি কান্দিলা মনত মহাৰাগে নিবেদিলা দুখ কবে বিধাতাৰ আগে ৰাম পাছে ব্ৰহ্মা দেৱে দুখ দেখি পৃথিৱী তিদকে কহিতে গলে শিৰোদ ধেতি লাগিলা হামন্তে মান বকয়াৰ ধীত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত পাছে তিদশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰয়া দেখে কোনেও কদেৱ গণ সংহৰিবা হৰি পৃথিৱীৰ মহাভাৰ তুমি কবে হোৱা যদু কলে অৱতাৰ বসুদেৱ গৃহ খাই খাতে উপজীৱা অৱশ্যে কোনেও দেৱগণ তানে অৰ্থে দিব নাৰী গণ পজাত আগে উপজিলা গয়া অনন্ত খাইখ্যাত বিষ্ণুৰয়া দেখে যোগ মায়া
চাকবাণী বলিলা খন্দিবা তোমাৰ মহা দুখ দেৱ হৰি খেদ পৰি হৰি সুস্থ হৈ বসুন ধৰি এই বুলি নিজৰ স্থানে গৈলা সৃষ্টি কৰে শুনিও যেন কথা ভৈলতাত পৰে দৈৱকীৰ লগত বসুদেৱৰ বিবাহ কৃষ্ণ দৈৱবাণী শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্যত স্বৰ্গটো অধিক কথা নমথুৰা নগৰী একো কালে যাক নচাৰন্ত দেৱ হৰি পৃথিৱীৰ মধ্যতয়ো প্ৰমাণাহি যাৰ মুখ্যপাত ভৈল সবে যাদৱ প্ৰজাৰ সেই মথুৰাতে আছা সুৰবদপতি তাহানে তনয় বসু দেৱ মহামতী সি অনেক সাধৰে তাংক আনি লাগি ভক দৈৱকীক বিহাৰণে দিলন্ত দৈৱ ৰথ দুই নৱশত উচৰ্গে যতুক দিলা কন্যাৰ লগত 15,000 ঘোঁৰা হস্তিশত চাৰি দিলা 200 দাসীয়াতি সুকুমাৰী বিহা কৰি বসুদেৱে গৈলা জাগিহে বেছিতে ৰথত চৰিলা গয়া দৈৱকী সহিতে ৰাম দেখি কংস ৰাজা ভগিনীৰ প্ৰীতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাঘজৰি বেহি যাই সুবৰ্ণৰ ৰথ 100 মৃদংগ গোমুখ শংখ বাৱে নানামত এই ঘোঁৰা ডকে যায় কংসেশ্বৰীয়া ৰথত শুনিলা আকাশী বাণী জাহনতে পথত ৰামে জাকলয়া যাস কংস শুনলে জ্ঞান ইহিৰ অষ্টম পুত্ৰে তোৰলৈ প্ৰাণ শুনিলা নিষ্কল কংকে খানালৈলা তুলি দৈৱকীৰ কেশত ধৰিলা কাটো বুলি অধমচাচাৰ কংস কুলাঙাৰ বাসুদেৱে দেখো দৈৱ কিৰে চিন্তে মাৰ উপসন্ত কৰি তাংক বুলিলা চন শুনা মহাৰাজা ঘোৰ কুলৰ নন্দন
তুমি যেন ৰাজা তাক জগতে জানে তোমাৰ গণৰ বীৰসকলে বখানে অপলকতে কয় হেনচিন তিবে খোজামাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ কেমনে আচৰৈ পাপ মৰণ ভয়তে জন্তুৰয় পৰে মৃত্যু দেহাৰ লগতে আজি মৃত্যু হৌকনুহি খতে অন্তৰে অৱশ্যে মৰণ আশ্ৰয় সবে জগতৰে এই কৰ্মৰ অধীন জীৱ যেতে ক্ষণ যায় এৰৈ পূৰ্ব দেখা আৰু শৰীৰ কপায় যেন জোকে তিন পালে এৰুয়া তিন অজীৱৰ মৰণে স্বপ্নে এৰেনো ভিন্ন যিটিজনে কুশল কহ চিন্তা নাৰ হেন জানি দ্ৰোহ নিচিন তিবাকে কাৰ অইহপৰ লোক নাহি দুহিৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি বজান ৰাম তোমাৰকে কঠিন ভগিনী জীৱ পায় হেন জানি আক কাটিবা কন জোৰাই খেমিও কৰা যা তুমি দিন আগ পাছল চিনাই আৰু বিস্তৰ বলিল কৰিলা কাকুতি টাংক অনেক কাৰুণ্যে তথাপিতো দৈৱ কি নেৰিল দাৰুণে পৰম দাৰুণ কংস ঘাটো দেখি বসুদেৱে দুনাই চিন্তিলাই উপায় ই যাবে বোল বুলি থাকে ঠিক মৃত্যু কতৰিবে লাগি কৰিব যতন পুত্ৰকয় অৰ্পিব বুলি কংকে নিপতিক ইহাৰ হাতত এৰাও দৈৱ কি কিবা দৈৱ কি গৰ্ভে পুত্ৰ নপূজয় কিবা কংস মৰিয়াগে যাব জমালয় কংস যে নমৰয় পুত্ৰ হৈ জাত তাৰ হাতে হয় কিবা আৰু কন্ধস্পাত কোনে বুজি বেক বিপৰীত দৈৱগতি হেন পৰামৰ্শে কৰিও মহামতি অদহে অন্তৰ্গতে মন মুখত হাখন্ত ঘাটুক কংস কহেন শুনাই বলিলনত শুনিলা ৰাজা যেন আকাশী বচন
দৈৱকীত হন্তে নাহি তোমাৰ ৰমৰণ ৰামে তাহান পুত্ৰ যেনে ভৈল মৃত্যু ভয় সম্পিব মাত উপজিলে পুত্ৰ হেন শুনি দৈৱকী কইৰি মহাবলী পৰিৱৰ্তে আপুনি আপোনাকে হক গৈলা ধলি দেখি বসুদেৱে মনে মহাতুষ্ট হৈলা ভাৰ্যায়ে সহিতে নিজ মন্দিৰ গৈলা কতদিন অন্তৰ দৈৱকী মহাধন্য জন্মিল অন্ত অষ্টপুত্ৰ আৰু এক কন্যা কীৰ্তিমন্ত নামে পুত্ৰ ভৈল প্ৰথম বসুদেৱে দিলানিয়া কংকৰ হাত এৰিলন্ত পুত্ৰ স্নেহ অসত্য কদৰে কোন দুষ্টৰ্য আছে হৰি ভকতৰে যিজন মনত মগ্ন ভৈল কৃষ্ণ পাৱে আন কোন বস্তু কিন্তু মুখ্য কোনচাৰে মায়াৰ ৰচনা পুত্ৰ ভাৰ্যা ধন জন জানি সদাতে বিভজা কৃষ্ণৰ চৰণ কংসে বোলে বসুদেৱ কিনো পুণ্য খালি এৰি দিলা পুত্ৰক সত্যক প্ৰতিপালি হাঁহি লৈ নিয়াইতো সৱাল তোমাৰ আতহন্তে কিছু হয় নাহিকে আমাৰ তোমাৰ অষ্টম পুত্ৰ ভৈলে দিবা আনি সেইকে মোহৰ মৃত্যু শুনি আছো বাণী হেন শুনি বসুদেৱ পুত্ৰ কলেল ধৰি আপন গৃহক গৈলা মনু পৰি হৰি নগৈলাখন জাতক কংকৰ বচনা আন বুলি আন কৰৈ অসতি দুৰ্জনে শুনিও ক সৰ্বজনে কৃষ্ণ চৰিত্ৰ আত পৰে আন পুণ্য নাহিকে কলিত লভি আছা জন্মজিত ব্ৰহ্মাৰ বাঞ্চিত জানি যত্নে কৰা প্ৰাণ কৃষ্ণ কথামিত অক্ষণিক শৰীৰ বিলম্বটো কাৰ্য নাই চিন্তামণি জন্ম হেৰা হাততে হৰাই নাহিকে চেতন কালয় অজগৰে গিলে ধন জন জীৱন যায় দেখে কাটিলে যত দেখা ভাইজা পুত্ৰ সবে অকাৰণ চাই মাত থাকে কালে ধৰে যে তীক্ষ্ণ বিষয়ত সুখ একে তিলে কৰিছো যমলকিং কৰে ধৰি নিবে যমপুৰ কৃষ্ণ ইৰাম যমৰ মূৰ্তিক দেখি ধৰাই বেচেতনা দুৰ্ঘটনা ৰকে পেলাই লহ ভুঞ্জৰে যাতনা হেন জানি কৃষ্ণ চৰিত কলাখাৰ তেবেখে তৰিবা ঘৰ সংসাৰণিকাৰ বিচাৰি শাস্ত্ৰ পাইবা এই
ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকে বোলা হৰি ৰাম 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 ৰাম। নাৰদৰ উপদেশ দৈৱকী বসুদেৱ কাৰাগাৰত আবদ্ধ আৰু তেওঁলোকৰ পুত্ৰ দুলৰী অনন্তৰে আশী নাৰদে বোলন্ত সোণৰে অবোধ কংস বসুদেৱ আদি কৰিয়া ক দেখ যাদৱ বংশ আনন্দ আদি কৰে যতে গোৱাল আছে মনুষ্যৰ ৰূপেও এইটো সৰ্বে দেৱ জানিবে নিশ্চয় কৈল স্বৰূপেও দৈৱকী যশোদা আদি কৈ যত অসবে দেৱ তাৰ নাৰী তই কাল নেমি আছিলে পূৰ্বত মাৰিলে তো কমোৰাৰী দৈৱকীৰ গৰ্ভে উপজে দুনাই তোক মাৰি লন্তা হৰি যাক জানি জ্ঞানী বোলে আপুনি মানস অসবে তোৰ বৰি তোক মাৰি বাক সবাৰে যতন সতৰে চিন্ত পাই এহি বুলি অতে লৰিলা নাৰদ হাতে দিব বিনা বাই নাৰদৰ বাণী শুনিয়া কংসৰ মহাক্ৰোধ জ্বলি গল বসুদেৱ দৈৱকী কয় আদি আনি ঘৰে লোহা লগাই বান্ধি থৈল তাসম্বাৰ পুত উপজে মাতকেও ধৰি মাৰি তাৰ ক্ষণেও পিতৃ মাতৃ ভাতে একোৱে নমানেও নিদাৰুণ ৰাজাও মনেও যাদৱ বংশক হিংসা কৰি বাক লাগিল কংস নীলাজ উগ্ৰসেন পেটে তাহাকো নি গহেও আপুনি ভঞ্জয় ৰাজ হৰিষ্ঠ মুষ্টিক ধেনু কাপুতনাও পলম্ব বক্ৰচানুৰ বান জৰা খণ্ড একঠাই হুয়াও যতে কয়ানো অসুৰ যাদৱ গণক মায়ে বেলাগিল উদ কৰি আস ইষ যদু গণো পাছে মহাপীৰা পায়ে পলাই গলা দকু দিশে কংস ভয়ত সবস্ব ত্যাগী আও প্ৰাণ ৰাখি গল ভাগী
বিধৱ নৈ খেদ কৈ কয় কেশ কুশল কৰো পাঞ্চাল লাগে পলাইবে নপাৰি কত জ্ঞাতি গণেও কংসতে লৈ শৰণ যদু ভোজ বিঞ্চি বংশ কৌ দাৰুণেও কৰিলে সৰ্বে উচন কৃষ্ণ বিষ্ণুৰ আবিৰ্ভাৱ দেখি কংসৰ চিন্তা আৰু দেৱতাসকলৰ দ্বাৰা বিষ্ণুৰ ছবি আছে ছয় পুত্ৰ যেবে কুৰ কংসে মাৰিলে কওঁ দুনাই দৈৱ কিৰ গৰ্ভ ভয় লওঁ পৰম বৈষ্ণৱ তেজ যাহাৰ অনন্ত নাম অংশে উদৰত বাস লৈ লওঁ হেন দেখি নাৰায়ণেও আদেশে কৰিলা পাছেও মহামায়া গোকুলক যাওঁ দৈৱকীৰ গৰ্ভ হৰি ৰোহিণী তথয়ো নিয়াও যশোদাত তুমি উপজাও আমিও খাই খাতে গয়া দৈৱকীত উপজীৱ বসুদেৱে আনিব পলায়ো দুৰ্গা ভদ্ৰা কালী আদি হৈবে কত মাৰ নাম থাকিবাল কৰ পূজা খাই হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভে নিয়াও ৰোহিণীৰ গৰ্ভে দিলা ঠাও পাছে নগৰীয়ালোকে অন্য অইনে কহে কথা দৈৱকীৰ গৰ্ভ ভৈল শ্ৰাৱ অনন্তৰে দেৱ হৰি ভকতৰ ভয় হৰি বসুদেৱ মনে লৈলা বাস লৈলা বাস বিষ্ণু উদৰতায় যেন মতে পূৰ্ব দিশে আনন্দ চক্ৰ কৌধৰি দেৱী উদৰিলাকে হিমতে হৰি ক গৰ্ভত ধৰি প্ৰকাশ নকৰাও সতী বন্দী কৰি আছৈ কংসনি পেও যেন আন তানে প্ৰকাশিবে নপাৰয় কুম্ভৰ ভিতৰ হৈ আদি পেও দিনে দেখিলে কংসে দৈৱকীৰ দিবৰূপ কৰ বন্দী গৃহত প্ৰকাশ ভুলয় মোৰ প্ৰাণ বৰি জানিল নিশ্চয় কৰি এৰ উদৰত লৈলা বাস
আমাক বোধিবে আইলা নাৰায়ণ কৰিব কোন উপায় দৈৱ কি ক মাৰি যদি ৰক্ষা যাওঁ সিহেতু বৰ অন্যায় দৰবাগিনী আৰু গৰ্ভৱতী কিমতে মাৰিব পানেও এহি বিৰোধে সৰ্বে নষ্ট হৈবেও চিজ সহায়ো মানে হেন কোৰ কৰ্ম কৰ যেতো প্ৰাণীও জীৱনে মৰাখি জনাও যিয়ে মানে তাক লোকে খাপিবে ক ভুঞ্জিবে মই যাতনাও উপযোগ হৰে মাৰিবে ধৰে থাকো পৰীক্ষা কৰি হেন মনে গুণে ৰহে লাগে হত হৰে কচিন্তে সদায় সকলে জগত হৰিময় দেখৈ সুখ শান্তি তাৰ নাই পাছে ব্ৰহ্মাহৰ তিদশে সহিতে নাৰদ মুখৰি তুতি কৰি বাক লাগিলা বিষ্ণুক সেই বন্দী শাল পঢ়ি তুমি সত্য বৰ্ত মুখ্যৰ সাধন সৰ্বকালে থাকা স্বামী মহাপঞ্চভূত তোমাত উপজয় তুমি সৰ্বন্তৰ্যামী সৃষ্টিৰ অন্তত তুমি মাত থাকাও সমতা কপবতাই তোমাৰ চৰণে পখিল শৰণেও তুমি বিনা গতি নাই তিনি গুণ মূলা অথ চাৰি ৰস সিপাই বল ছয় উৰ্মি আত্মা সাত ধাতু চাল ভাষাই অস্ত প্ৰকৃতি ৰাম যশ দশ বায়ু পাত ইক জীৱ দুই প্ৰকৃতা কয়াত নীতি ছবি অহেনয় সংসাৰ বিক তোমাতকে উপজয় মহাজ্ঞানী গণে আক জানে মায়াৰে মোহিত মোহন যিটো অপতি গবন তোমাক বিবিধ কৰি মানে সন্তৰ ৰক্ষাৰ হেতু বহু বেদ ধৰা ৰূপ দুজনক বিনাশিবা বলেও তোমাৰ চৰণ পাৱে গোহোজ সমান কৰেও সংসাৰক ভকত সকলেও
আপুনি বাকতে তৰে ইঠাৱত গৈল এৰে তজোপাদ পদ্ম নৌকা দৈও মুক্ত ভৈল বুলি যেতো তোমাৰ চৰণ এৰৈ দুনাই সেতো পৰৈ ভস্ত হৈ তজো নাম মুখে লৈ হৃদয়ত ৰূপ ধৰে অশেষে জনে নিষ্ঠলৈ সংসাৰ ধৰে বাহাই অৱতাৰ হৰে বা ভূমিৰ ভাৰ কিনো ভয় আনন্দ আমাৰ তোমাৰ পাৰ খোজে অলংকৃত হৈবে তু ভূমি ধ্বজ বজ্ৰ দেখি ভুৱংকুশ তোমাৰ চৰণে আমি কৰিয়া প্ৰণাম কৰোঁ ৰক্ষা কৰা পৰম পুৰুষ এই মতে মাধৱক কৰিলোঁ অনেক তুতে হৃদয়ে সহিতে সৃষ্টি কৰেও শুনি সভাসদ মহাভাগৱত পদ কহে কৃষ্ণ কিংকৰ শংকৰ দেৱৰো দেৱতা হৰি জানিয়া যতন কৰি লৈও এক শৰণ কৃষ্ণ গাৱা নাম গুণ গীত কৰি একান্ত চিত দেৱে থান পাইবা বৈকুণ্ঠত শুনিও কবি প্ৰায় আতপৰে পুণ্য নাই হৈ শুদ্ধ মহা অন্ত্যজাতেও পৰম বান্ধৱ নাম যিটো লৈ অভিচাম তাৰ হাত কাৰ্য সাধয়াতে দয় পাতক গণ পুণ্য কৰি উপজয় বীৰকতি মিলয় বিষয়ত কৃষ্ণৰ চৰণে প্ৰেম ভকতিৰ উপজাৱেও পাও বিষ্ণু জ্ঞান মহাতত্ব মায়া কোদয়তাৰ কৰৈ মহা উপকাৰ দেখা কেন ধৰ্ম একান্ত যেতো পূৰ্ণানন্দ হৰে তেন্তে বেক কৰি থয়া নাম হৈব উপশান্ত কৃষ্ণ হেন নাম আছে কাছে গাঁৱে গাঁৱে মুখে আছে তথাপিতো পৰৈ যায় নাত কিনো
আনমতে ভকতি কৰাওলতে অন্যেৰে বাম সতৰাম নাম তৰিবা সংসাৰ দুখ লবে বাম কোটি সুখ সগনে গো ৰাম ৰাম হৰে ৰাম 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 শ্ৰীকৃষ্ণৰ জন্মপদ পাছে দৈৱ কি মাতিলন্ত দেৱগণে থাকিও মাব নকৰিবা মনে বিষ্ণু বাসালো ৰাখি গৰ্ভত তোমাৰ হেন দেখি ভৈৰৱ আনন্দ আমাৰ মাৰি বন্ত কংস আক নকৰি বাভয় ৰাখি বন্ত যদু বংশ তোমাৰ তনয় দৈৱকী কবুলিহে নয় আশা সমচন আপোন থান কৰি গৈলা দেৱগণ শুকনি গদতি শুনি পৰিষিত ৰোহিণী নয় ক্ষেত্ৰ যেনে ভয় উপস্থিত পৰম শোভন কাল ভৈল শিবেলাত সুৰভিষিত সুমংগল বহেবাত দিশ প্ৰসন্ন নিৰ্মল দাৰাবন মধুকৰে কুঞ্জৰে পুষ্পিত দেখিব পৃথিৱীৰ সুমংগল মিলি লয় পাৰ নদ নদী প্ৰসন্ন পংকজ জাতিষ্কাৰ ভৈৰ মহা ষষ্ঠায়াতি সৰ্জনৰ মন আকাশত স্তুতি কৰৈ সিদ্ধ মুনিগণ অসংখ্যাত দুন্দুভিষৰ্গ কচানি বাৱে অপেশ্বৰা নাচে বিদ্যাধৰ গীত গাৱে বৈসন্ত পুষ্প দেৱ শুনি নিৰন্তৰ সাগৰৰ লগত গৰ্জন্ত জলধৰ মধ্যৰাতি ৰাতি অন্ধকাৰ ভৈল চন্ন সেই সময়ত উপজিলা নাৰায়ণ দৈৱকীৰ গৰ্ভে আহি ভৈৰন্ত বেকত চন্দ্ৰ যেন প্ৰকাশন্ত পূৰ্বৰ দিশত কমল লোচন চাৰি ভুজে চাৰি অস্ত্ৰ কণ্ঠত কৌস্তুভ শোভে গাৱে পীত বস্ত্ৰ অমূল্য কীৰ্তি ৰত্ন গলে পাৰে জিকি তাৰে ৰশ্মিকে সচয় দেখি চিকিমিকি মকৰ কুণ্ডলে সুমন দিত দুই কৰ্ণ সুন্দৰ শৰীৰ মেঘ সম শ্যাম বৰ্ণ জ্ঞাত শিৱচ্ছ
বনমালা কটিত প্ৰকাশ ৰত্নৰ মেখলা কেউল কংকনে কৰে কৰত দীপিতি পাদ পদ্ম দুখানি দেখতে টিপিতি কৃষ্ণ ৰত্নময় নুপুৰে কৰন্তে আছে ঘোষ যাক মনে ধৰি পাৱে ভকতে সন্তোষ শৰীৰৰ জ্যোতি সুতি গৃহ প্ৰকাশন্ত অদ্ভুত বালক বসুদেৱে দেখিলন্ত মোহলগী হতৰূপ জিলা নাৰায়ণ পৰম বিস্ময় ভৈল তব ধনয়ন নীল সম্ৰতৱতী উলাসীল প্ৰাণ আঠে বেঠে শপতে কৰিলা মনে স্নান কৃষ্ণৰ জন্মত পাইলা মহায়ানন্দ অযুতে ধেনু মানে দিলা ব্ৰাহ্মণক বসুদেৱ আৰু দৈৱকী কৃষ্ণ স্তুতি বিষ্ণুৰ প্ৰভাৱ জানি ভয় পৰি হৰি কৰিবে লাগিলা স্তুতি কীৰ্তনাঞ্জলি কৰি জানিলো সাক্ষাৎ তুমি পুৰুষ পুৰাণ নিৰঞ্জন আনন্দ স্বৰূপ সৰ্বজান তুমি সে কেৱলে সংসাৰ সবে মায়াময় তোমাতে সেহন্তে হৱে সৃষ্টি স্থিতি লয় ব্ৰহ্ম ৰূপে সজা পালা বিষ্ণু ৰূপ ধৰি ৰুদ্ৰ ৰূপে নিয়া সবে জগত সংহৰি খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ মোহৰগী হতয় আশী ভৈলায় অৱতাৰ ৰাজা বোলাই ফুলৰ দৈত্য গণ কোটি কোটি সিটো দৈত্য সেনা মাৰি কৰিবানি গুটি দুষ্টক সংহৰি থাপি বাহা পুণ্য পথ পুৰি বাহা প্ৰভু ভকতৰ মনোৰথ তোমাৰে হে ভকতিত ভুকুটি মুকুটি কৰিলন্ত বসুদেৱয়ে আনো নানা স্তুতি কংসৰায়ক দৰে টান থিয়নো শিকায় কৃষ্ণক বোলন্ত প্ৰভু শুনা অভিপ্ৰায় তুমি উপজিবা শুনি আকাশী বচন পাপী কংসে মাৰিলাতো মায় ভাতৃগণ তোমাৰ কথা কয়ে ক্ষণে পাইবা জান খান্দা ধৰি ধাইব কংস অন্ত